নমস্কাৰ আজি যোনটো টপিকৰ ওপৰত কথা পাতিম একচুয়ালি এজনে ৰিকুৱেষ্ট কৰিছিলে এইটো ওপৰত এটা ভিডিও বনাবলৈ আৰু এইটো আমাৰ সবৰে কমন প্ৰবলেম হয় আমি লাইফত কেতিয়াবা না কেতিয়াবা প্ৰবলেমটোত ভুগুৱে আৰু হেতু হৈছে দাঁতৰ আলুপা তেজ ওলোৱা বহুত কেইটা কাৰণ আছে কিন্তু যোনটো ইম্পৰ্টেন্ট কাৰণ হল হেতু হল দাঁতৰ আৰু আলু চাৰিওফালে লেতেৰা জমা হলে সেকেন্ডটো হল যেতিয়া প্ৰেগনেন্ট হয় তেতিয়া বডিত হৰমোনেল চেঞ্জ হয় আৰু যেতিয়া সৰু ল'ৰা-ছোৱালী ডাঙৰ হয় তেতিয়াও বডিত হৰমোনেল চেঞ্জ হয় বহুত তেতিয়াই প্ৰবলেমটো দেখা যায় সো আমি কি কৰিব লাগিব প্ৰথম কথাটো হল আমাৰ মুখৰ হাইজিনটো মেইনটেইন কৰিব লাগিব আৰু তাৰ কাৰণে ব্ৰাশ দুবাৰ কৰিবই লাগিব এবাৰ ৰাতিপুৱা শুই উঠি আৰু এবাৰ ৰাতি খোৱাৰ পিছত এটো সৰু ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি একদম বয়সৰ লোকলৈকে যাৰ দাঁত আছে সবে কৰিবই লাগিব সেকেন্ডটো হল মাউথ ৱাশটো এই যোন কেইটামান ব্ৰ্যান্ড মই দেখাই আছো এইকেইটা ডাঙৰ মানুহৰ কাৰণে হয় সৰু ল'ৰা-ছোৱালীৰ কাৰণে মই নেক্সট দেখাই আছো ভিডিওটোতে কেনেকৈ ব্যৱহাৰ কৰিব লাগিব ঢাকনিখনত মাউথ ৱাশৰ 10 বা 20 ml লৈ পানী মিলাব নালাগে কুলকুলি কৰিব 30 সেকেন্ডৰ কাৰণে তাৰ পিছত পেলাই দিব কৰাৰ পিছত আধা ঘন্টালৈকে একো নেখাব তাৰ পিছত যি মন যায় খাব পাৰে গাম পেইন মানে হল যোনটো মলম আলুৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব লাগিব সাফা আঙুলিত বা কটন এডখৰত অলপ মলমটো লৈ আলুবোৰত মাসাজ কৰিব পুৰা 10-15 মিনিটৰ কাৰণে তেনেকৈ এৰি দিব কুলকুলি কৰি পেলাই নিদিব বা গিলি নেপেলাব তাৰ পিছত কুলকুলি কৰি পেলাই কিনে আধা ঘন্টালৈকে একো নেখাব আৰু বহুত কেইটা ব্ৰ্যান্ড আছে সাইডৰ স্ক্ৰিনত দেখা আছে এইকেইটা ইজিলি এভেইলেবল হয় মাৰ্কেটত এতিয়া সৰু ল'ৰা-ছোৱালীৰ কাৰণে এটা মাউথ ৱাশ আছে কিডোডেন বুলি এটো এলকহল ফ্ৰী হয় ব্যৱহাৰ কৰিব পাৰে ঢাকনিখনত 5 ml মাউথ ৱাশ লৈ পানী মিলাব নালাগে কুলকুলি কৰিব 30 সেকেন্ডৰ কাৰণে পেলাই দিব পাৰে মাক বাপেকে বিশেষ ধ্যান দিব যেটা ল'ৰা-ছোৱালী কুলকুলি কৰি থাকে এইকেইটাক আপোনালোকক দিলু পইণ্টস ফলো কৰিব পাৰে আৰু কোনোবাই যদি মাউথ ৱাশ এফৰ্ড কৰিব নোৱাৰে কিনিবলৈ তেতিয়া কুহুমীয়া গৰম পানীত অলপ নিমখ দি কিনে দিনত 3-4 বাৰকৈ কুলকুলি কৰিব এইবোৰটো সব ঠিক আছে কিন্তু এবাৰ দাঁতৰ ডাক্তৰৰ ওচৰত গৈ কিন্তু দেখাব লাগিব যে প্ৰবলেমটো কিয় হৈ আছে তেও চাই কিনে আপোনাক কৈ দিব যদি কিবা লেতেৰা জমা হৈ আছে এবাৰ সফা কৰি উলিয়াই পেলাই দিব কেতিয়াবা হাৰ্ড সাবস্টেন্সবোৰ কিন্তু উলাই নাযায় ব্ৰাশ কৰিলে তেতিয়া প্ৰবলেমটো হৈ থাকে তো এইকেইটা আপোনালোকে কৰিব আৰু মোৰ ভিডিওবোৰ চাই কেনেকুৱা পাইছে মই যদি কিবা আপোনালোকক হেল্প কৰিব পাৰিছো মোৰ ভিডিওবোৰৰ জৰিয়তে মোক কমেন্ট সেকশনত জনাব কিবা প্ৰবলেম থাকিলেও মোক জনাব নেক্সট ভিডিওটোত লগ পাম তেতিয়া কাৰণে নমস্কাৰ